আজি 9 জানুৱাৰী 1915 চনৰ আজিৰ দিনটোত মহাত্মা গান্ধী দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতবৰ্ষলৈ ঘূৰি আহিছিল। মহাত্মা গান্ধী স্বদেশলৈ ঘূৰি অহা দিনটোত 2003 চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰৱাসী ভাৰতীয় দিৱস হিচাপে সমগ্ৰ দেশজুৰি উদযাপন কৰা হৈছিল। প্ৰৱাসী ভাৰতীয়সকলে আমাৰ দেশৰ প্ৰতি আগবঢ়োৱা সেৱা বা অৱদানৰ বাবে আমাৰ দেশে তেওঁলোকৰ সেৱা বা অৱদানক স্বীকাৰ বা কৃতজ্ঞতা প্ৰকাশৰ উদ্দেশ্যেৰে এই 9 জানুৱাৰী দিনটো প্ৰৱাসী ভাৰতীয় দিৱস হিচাপে পালন কৰে। 2003 চনৰ পৰা প্ৰত্যেক বছৰে 9 জানুৱাৰী তাৰিখে প্ৰৱাসী ভাৰতীয় দিৱস হিচাপে উদযাপন কৰা হৈছিল যদিও 2015 চনৰ পৰা প্ৰত্যেক 2 বছৰ অন্তৰে প্ৰৱাসী ভাৰতীয় দিৱস উদযাপন কৰা হয়।